ইতিপূৰ্বে সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহা কাৰ্বি আংলং জিলাৰ 6টাকৈ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ কেডাৰসকলৰ বাবে আত্মসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলাখনৰ আৰক্ষী প্ৰশাসনে। এই উদ্দেশ্য আগত ৰাখি আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে ডিফুৰ সমীপৰ চুটিয়ানালা ৰংবাং টিমুং গাঁৱত গো আৰু কুকুৰা পালনৰ এক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। উক্ত শিবিৰত শান্তি চুক্তিত স্বাক্ষৰ কৰা 6টা প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ 30গৰাকী সদস্যই প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই প্ৰশিক্ষণ লাভ কৰা এইসকল সদস্যক পৰৱৰ্তী সময়ত বেংকৰ পৰা ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে। কাৰ্বি আংলং জিলা পশুপালন বিষয়া দিলীপ মহন্তকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি আজিৰ অনুষ্ঠানত উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ 6 বিদ্ৰোহী সংগঠন যিসকল ইতিমধ্যে মূল খুঁটিলে ঘূৰি আহিছে তেখেতসকলক কেন্দ্ৰীভূত কৰি আমি কেইটামান প্ৰগ্ৰাম ইয়াত স্বাৱলম্বন প্ৰগ্ৰাম কৰিবৰ কাৰণে আমি এটা বিহিত ব্যৱস্থা লৈছিলোঁ আৰু আমাৰ এই অনুষ্ঠানটো কৰাত আমাক এই যিটো আমি ৰাস্তা লৈছোঁ এইটোৰ কাৰণে আমাক ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰ মহন্ত ডাঙৰীয়া আৰু ভেটেনেৰী বিভাগৰ বিভিন্ন অফিচাৰসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে। আমি আজি এটা ট্ৰেইনিং অনুষ্ঠান পাতিছোঁ পল্ট্ৰি ফাৰ্মিঙৰ ওপৰত 3দিনীয়া। তেখেতসকলৰ এই 6 সংগঠনৰ সদস্যসকল ইতিমধ্যে 30জন মানুহ চিলেক্ট কৰি পেলাই আমি ট্ৰেইনিংটো আৰম্ভ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ইয়াতে হেটচিং ইউনিটৰ পৰা ষ্টাৰ্ট কৰি ইয়াত কেনেকৈ নিজে নিজে পালন কৰি স্বাৱলম্বন হ'ব পাৰিব সেই বিষয়ে আমি ইয়াত যি সুবিধা লাগে দি পেলাই তেখেতসকলে পুনৰবাৰ যাতে আকৌ কোনো বিদ্ৰোহী সংগঠনত যাতে আকৌ যাব লগা নহয়, তেওঁলোকে যাতে নিজৰ স্বাৱলম্বন নিজে যাতে কৰিব পাৰে আৰু তেওঁলোকে যাতে নিজে নিজৰ ভৰিত থিয় হ'ব পাৰে তাৰ বাবে প্ৰচেষ্টা কৰি আমি তেখেতসকলক সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ। এই ক্ষেত্ৰত চৰকাৰৰ পৰা কিবা লোন চোনৰ ব্যৱস্থা চৰকাৰৰ লোনৰ লগত কাৰণে আমি অলৰেডি বেংকৰ লগতো কথা পাতি আছোঁ। বেংকৰ লগত কৰ্ডিনেট হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ মিটিং হ'ব বেংকৰ লগত আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগতো হ'ব। একেলগে মিটিং হৈ তাৰপিছত আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে তেখেতসকলে কোনটো ছেক্টৰত লোন দিব বা তেখেতসকলে ইলিজিবিলিটি ক্ৰাইটেৰিয়া ৱাইজ ক'ত লোন পাব লগা আছে তেখেতসকলে পাব। প্ৰশিক্ষণৰ কাৰ্যসূচী কেইদিনীয়া ৰাখিছে? আজি প্ৰশিক্ষণ 3দিনীয়া কাৰ্যসূচী। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।